নমস্কাৰ বন্ধুসকল, মই মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি পুনৰ SSLC এক্সামিনেশ্যনৰ ওপৰত এটি বিষয়ে আলোকপাত কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। বিষয়টো হ'ল SSLC অসমীয়াই হওক ইংৰাজীয়ে হওক, এই বিষয়কেইটাৰ এটা ডাঙৰ প্ৰশ্ন হ'ল এছে বা ৰচনা। এতিয়া 2019 বৰ্ষৰ SSLC এক্সামিনেশ্যন আহি আছে, গতিকে এই ৰচনাৰ কি ৰচনা আহিব পাৰে, সম্ভাৱ্য ৰচনাৰ ওপৰত মই আলোকপাত কৰিবলৈ বিচাৰিছোঁ। আৰু লগতে ভিডিঅ'টো শেষৰ ফালে মই এইটো কথাও ক'ম কিদৰে আচলতে ৰচনাৰ মূল্যায়ন হয় বা কিদৰে পৰোক্ষকে ৰচনাখনৰ বিষয়বস্তুটো চাই মাৰ্কিং কৰে, সেই বিষয়টো আলোচনা কৰিবলৈ লৈছোঁ। গতিকে মোৰ চেনেলটো আপোনালোকে চাই থাকক আৰু প্ৰথমৰ পৰা শেষলৈকে চাওক আৰু ভাল পালে আপোনালোকে শ্বেয়াৰ কৰিব, লাইক কৰিব। প্ৰথমতে আহিছোঁ এতিয়া সম্ভাৱ্য ৰচনা 2019 বৰ্ষ হাইস্কুল শিক্ষান্ত পৰীক্ষা। আমি 2019 বৰ্ষৰ কাৰণে যিহেতু ৰেডি হৈছোঁ, গতিকে এইখিনিতে আমি হৈ অহা পৰীক্ষাবোৰৰ এটা আলোকপাত প্ৰথমতে কৰি ল'ব বিচাৰিছোঁ। 2011 বৰ্ষত আহিছিলে 3খন ৰচনা অসমীয়া বিষয়ত। প্ৰথম আহিছিলে ছাত্ৰৰ কৰ্তব্য, দ্বিতীয়তে আহিছিলে মানৱ সভ্যতাৰ বিকাশত বিজ্ঞানৰ অৱদান, তৃতীয়তে আহিছিলে তোমাৰ এগৰাকী প্ৰিয় সাহিত্যিক। আকৌ 2012 বৰ্ষত আহিছিলে অসমৰ বানপানীৰ সমস্যা, পুথিভঁৰাল, দৈনন্দিন জীৱনত বিজ্ঞানৰ ভূমিকা। 2003 বৰ্ষলৈ যদি চাওঁ, তোমাৰ জীৱনৰ লক্ষ্য, তোমাৰ প্ৰিয় গ্ৰন্থ অসমৰ কুটিৰ শিল্প। আৰু 2014 বৰ্ষলৈ যদি আমি চাওঁ, তেতিয়া দেখিম দৈনন্দিন জীৱনত বিজ্ঞানৰ ভূমিকা, পুথিভঁৰাল, তোমাৰ এগৰাকী প্ৰিয় সাহিত্যিক। ঠিক তেনেকৈ 2015 বৰ্ষলৈ যদি আমি যাওঁ, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, বাতৰি কাকত, তোমাৰ জীৱনৰ লক্ষ্য। আৰু 2016 বৰ্ষলৈ যদি আমি চাওঁ, তেতিয়া দেখিম তোমাৰ প্ৰিয় গ্ৰন্থ অসমৰ প্ৰাকৃতিক সম্পদ আৰু শিক্ষা আৰু মূল্যবোধ। আৰু যদি আমি 2017 বৰ্ষলৈ যাওঁ, তেতিয়া দেখিম বিজ্ঞানৰ অৱদান, পুথিভঁৰাল, অসমৰ কুটিৰ শিল্প। আৰু 2018লৈ যদি মন কৰোঁ, ছাত্ৰৰ কৰ্তব্য, অসমৰ বানপানীৰ সমস্যা আৰু পৰিৱেশ প্ৰদূষণ আৰু প্ৰতিকাৰ। তেতিয়াহ'লে এই গোটেইবিলাক আমি বিশ্লেষণ কৰিলে দেখা পাওঁ যে প্ৰায় একেটা বিষয়ৰ ওপৰতে ঘূৰি ঘূৰি প্ৰশ্নবিলাক আহি থাকে বা ঘূৰি ঘূৰি ৰচনাৰ বিষয়বিলাক আহি থাকে। গতিকে আমি যদি ছাত্ৰৰ কৰ্তব্য চাওঁ, 2011 বৰ্ষত ছাত্ৰৰ কৰ্তব্য আহিছিলে আৰু 2018 বৰ্ষত আকৌ ছাত্ৰৰ কৰ্তব্য আহিছে। ঠিক তেনেকৈ যদি আমি মানৱ সভ্যতাৰ বিকাশত বিজ্ঞানৰ অৱদান, নামাকৰণ যিয়ে নহওক, দৈনন্দিন জীৱনত বিজ্ঞানৰ ভূমিকাই হওক বা মানৱ সভ্যতাৰ বিকাশত বিজ্ঞানৰ অৱদানেই হওক, বিজ্ঞানৰ ওপৰত প্ৰশ্ন প্ৰায় আহিয়ে থাকে। 2014 বৰ্ষত আহিছে বিজ্ঞানৰ অৱদান, আকৌ 11 বৰ্ষত আহিছে, ঠিক তেনেকৈ 12 বৰ্ষতো বিজ্ঞানৰ অৱদান আহিছে। গতিকে বিজ্ঞানৰ অৱদান বহুদিন অহা নাই। গতিকে নহয়, 2017 বৰ্ষত আহিছে আকৌ বিজ্ঞানৰ অৱদান। গতিকে সেইটো এটা বিষয় যথেষ্ট কমন। গতিকে সেইটো পুনৰ 2019 বৰ্ষত আহি যোৱাৰ সম্ভাৱনা আছে। ঠিক তেনেকৈ যদি তোমাৰ এগৰাকী প্ৰিয় সাহিত্যিক চোৱা যায়, 2013 বৰ্ষত তোমাৰ প্ৰিয় গ্ৰন্থ আহিলে। আকৌ তোমাৰ জীৱনৰ তোমাৰ প্ৰিয় গ্ৰন্থ আৰু প্ৰিয় সাহিত্যিক, এই দুখনৰতো আমি গুৰুত্ব দিব লাগিব। গতিকে আমি দেখা পাইছোঁ যে